এটা সুন্দৰ পুৱা আৰু আমিবোৰ ওলালোঁ গুৱাহাটীলৈ বুলি। খুৰা খুৰী পাপু আৰু আমি সকলোৱে মিলি একেলগে এটা সুন্দৰ যাত্ৰা। আমি আহি গুৱাহাটী পাই গ'লোহি। গুৱাহাটী পাই আমি ৰুম ল'লোঁ। ৰুম লৈ ফ্ৰেছ হৈ মেলি ওলাই আহিলোঁ লক্ষ্মীপ্ৰিয়া চিৰিয়াখানা চাবলৈ বহুত হেঁপাহ। তাই দেখিও পোৱা নাই, প্ৰথম আহিছে। তাৰপিছত আমি ৰাতি শংকৰদেৱ কলাক্ষেত্ৰ চালোঁ। তাৰ পিছদিনা আহিলোঁ আমি কামাখ্যা দৰ্শন কৰিবলৈ। কামাখ্যা যিহেতু বহুত ভিৰ হয়, আমি মেইন দুৱাৰ দৰ্শন কৰিবলৈ নাপালোঁ। এতিয়া আহিছোঁ আমি কাজিৰঙালৈ বুলি। আমি আজি হাতী চাফাৰী আৰু জীপ চাফাৰী কৰিম। হাতীয়ে কলগছ খাই পেলাই গৈছে। আজি এইবিলাকতে হাতীবোৰ আছিলে। আমি এইকণ দি সোমাব লাগিব দেই ক'বলৈ। কাজিৰঙা কি কি চাবা? কি চাবা কৈ দিয়া? হাতী চাম, বহুত বস্তু চাম। সেইয়া হাতীত উঠিবলৈ লাইন পাতি আছে মানুহ। সেইয়া হাতীত উঠিবলৈ মানুহ লাইন পাতি আছে। পাৰ হৈ গৈ আমি হাতী উঠা জেগাটো পাম। ঠাণ্ডা। আমি আহি কাজিৰঙা পালোহি আৰু ইয়াত দেখিছে মোৰ পিছত দীঘল লাইন। আমি ইয়াত লাইন পাতি আছোঁ। আজি অলপ ভয়ো লাগিছে, প্ৰথম হাতীৰ পিঠিত উঠিম। এই বাওঁ পিনে উঠাকে যোৱা। ৰাত পঠিয়াই দিনি, ৰাত পঠিয়াই দিনি। আপুনি মাজত বহি লওক। ৰ নাই হোৱা না হ'ব না, বিজু চাই ল, নহ'লে আকৌ আপোনালোকৰ তাতে যাব। এই একে দি দিয়ক। চাই দিয়া এবাৰ। কলা নিব গৈছে। ভোক লাগিছে। ইয়াত গাৰ্ড থাকে নি ওপৰত? ইয়াত বিয়া वीडियो ले ले। फाइनली काजिरंगा पुरी আছে নাজিমৰ লগত দুপকলি আছে। কৈ দে আহক, আমি লাইনে চাব গৈ Right from
অ দাদা মাতকে হাতীটোতকে সেই হাতীটো শকত আৰু ডাঙৰ হেঁচা দি আছে নে আমাৰ হাতী চাফাৰী বৰ সুন্দৰকৈ হৈ গ'ল আৰু শেষত আমি যোৱা হাতীটোক কল খুৱাইছোঁ। প্ৰথম হাতীৰ পিঠিত উঠিছিলোঁ। প্ৰথমতেতো অকণমান ভয় লাগিছিলে, তাৰপিছত ভাল লগা হৈ গ'ল। ভিতৰত বৰ বিশেষ জীৱ জন্তু দেখা নাপালোঁ, হাবিৰ মাজত সোমাই থাকিলে আৰু হাতীয়ে বৰ বেছি ভিতৰলৈ নাযায়। এইবাৰ আমাৰ জীপ চাফাৰী, এইবাৰ আমি বহুত ভিতৰলৈকে যাম। জীপত যিহেতু বহুত ভিতৰলৈ যাব পাৰি। আমাৰতো লক্ষ্মীপ্ৰিয়াত থিয় হৈ লৈছে, বহিললৈ একো নেদেখে যে। নীলকণ্ঠ পোৱালিটো দেখিছা না ৰঘুপতি ৰাঘৱ ৰাজা ৰাম ৰঘুপতি ৰাঘ হাতী এইবোৰ এইটোহে মজা মজা পাইছো সেই হাতী চা আমি যাওঁতে নাছিলে ন আমি যাওঁতে নাছিলে মানে আমি এইফালেদি যোৱা নাই নহয় যোৱা সময়ত পোৱা নাই বোলো ইয়াৰ পৰাই দেখি যাম ন ই কণ অকণ ৰখাই দিম আমিতো বাওঁ পিনেহে যাম বাওঁ পিনে যাম ৰখাই দিলে আমি ইয়াৰ পৰাই ফটো এটা মাৰিম অলপত দেখিয়ে থাকে অকণ আগলৈ গৈ চাম হ'ব কি ইমানটো কৰিব নোৱাৰে এইটো চিধা গুচি দিছে নাই পানী ঘূৰি ল'ব অহা নাইতো
গৰম লাগিলে পানী ঘুলিও ল'ব আকৌ চোৱা আকৌ এতিয়া ভয় কৰিলে কেনেকৈ হ'ব ৰ'বা আমাৰ ওচৰত নাহে সিফালেদি যাব সিফালেদি তাৰ নিজৰ ৰাস্তা আছে সি সেই ৰাস্তা দিয়ে যাব এনেকুৱা প্ৰত্যেকৰে ৰাস্তা আছে ভিডিঅ' ভালকৈ কৰা বাবু ভিডিঅ' কৰ মোৰতো লাগে নি দাদা বলক 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 এফালে গুচি আহিলে দেখিলে নহয় বলক 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 গাড়ী আছে ৰ'ব নাহে 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 বুলি কৈছে সিও ভয় কৰে না নাই 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 নালাগে এইবিলাক ভয় আছে সি পটককৈ নাহে পাইছে থিয় হয় গাড়ীবোৰ গ'লেহে সি পাৰ এইটো বহুতেই কম হৈছে এনেকৈ ওচৰত এৰিয়াত এনেকৈ আহি যায় চাইলেণ্ট থাকিব লাগে দেহা চাইলে গড়ৰ লগত লগাই দিয়ে চেল্ফি মাৰিম এইটো পানী খাই আছে চোৱা শুনজানি ৰ'বা দেই ফটো মাৰি লওঁ খাই দিয়ক মই দেহা ধুনু লাগিছে শব্দ নকৰিবা কেনেকৈ পানী খাই চাবহে লাগে গড়টো একদম আমাৰ গাড়ীৰ কাষতে আৰু গড়ক দেখি যেতিয়া পাপুৱে এইটো এক্সাৰচাইজ কৰিবলৈ ল'লে অকণমান সাহস এটা আহিল দিয়ক গড়েও ভাবিছে অন্তত ইয়াত এজন জুৰিবান শক্তিবান মানুহ আহিছে আৰু সেই সাহসতে মই ধুনীয়াকৈ ভিডিঅ'টো বনাই ল'লোঁ কাজিৰঙাৰ ভিতৰত আৰু এয়া আমাৰ নিচেই কাষতে এয়া এটা গড় ৰৈ আছে অসমৰ সম্পদ এশিঙীয়া গড় আৰু আমিবোৰ কাষতে চেলফি উঠাত ব্যস্ত শুনজানি থিয় হৈ দিয়া গড় বেছি আছে দেই গড়ৰ মুখে নকবা কাষতেই এটা গড় চৰি আছে চাইছে গাটো চা তাক পহুৱে খোৱা মেখেলা চাদৰ পিন্ধি থকা ধুতি পিন্ধি থকা নিচিনা লাগে ন পিছফালে অঁ সৰু পোৱালি পিছফালে নেজডাল সোমাই থকা জেগা এখন আছে খাপ এটা ইয়াক বাঘে দাঁতেই বহাব নোৱাৰিব চামৰা বহুত টান গুণগুণ এতিয়া কি দেখিলা কাজিৰঙাত কি কি দেখিলা চাহ কাজিৰঙাত এয়া আমি আহি আছোঁ কাজিৰঙাৰ পৰা উভতি এতিয়া আমি পাইছোঁ ভোমোৰাগুৰি দলং এইখন হৈছে ভোমোৰাগুৰিৰ নতুন দলং
আমি আহি পালোহি তেজপুৰ ফৰেষ্ট অফিচত আছে আমাৰ ৰাজশ্ৰীক লগত লৈ আমি তেজপুৰ ফৰেষ্ট অফিচৰ কাষতে থকা পাৰ্কত আমি তুমি ধৰাচোন তাইক এই পাৰ্কখন বৰ ধুনীয়া প্ৰকৃতিৰ কি অনাবিল সৌন্দৰ্য আৰু এই যে প্ৰকাণ্ড শিলবোৰ দেখিলেতো পাপু ৰ'বই নোৱাৰে শিলৰ খাজে ওপৰ পায়গে আমাৰ পাপুৱে গৈ ওপৰ পালেগৈ ন ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ 4টা দিন বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ হাঁহি ধেমালিৰ মাজেৰে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব টেপা মাৰি ধৰিলো এজনী আজি টেপা মাৰি ধৰিলো আমাৰ দেহাই যুদ্ধ হ'বতো বস্তু দিওঁতে মোৰ বৰ ভাল লাগে দেখি মাৰি পেলাবি নি ছোৱালী